আজি সকলোৰে মাজত চিনাকি KTM সেই KTMৰে 390 এডভেঞ্চাৰ X বুলি এখন নতুন বাইক লঞ্চ হৈছিল আজি কেইদিনমানৰ আগতে আপোনালোকৰ মাজত আহি পাইছে এতিয়া নতুন আপোনাৰ এডভেঞ্চাৰ 390 X আৰু আগত আছিল আমাৰ এডভেঞ্চাৰ 390 হেবা এতিয়াও বৰ্তমান আমাৰ লগত আছে এখন আৰু তাৰ মাজত বহুতখিনি ডিফাৰেন্স আছে এতিয়া বৰ্তমান ইয়াত যিখন TFT খন ইয়াত আপোনাৰ ফিচাৰ্ছখিনি ইয়াত আপুনি কম পাব ঠিক আছে কৰ্নাৰিং ABS পৰা আদি কৰি যিখিনি থাকিব তাৰ ফিচাৰ্ছখিনি ইয়াত ফিচাৰ্ছখিনি আপুনি কম পাব বহুতখিনি ডিফাৰেন্স থাকিব সেইখিনি থাকিব বাকি বাইকৰ যিটো ইঞ্জিন হয় ইঞ্জিনটো সেম হয় এডভেঞ্চাৰ 390 ইঞ্জিন যিটো হয় ইয়াতো সেম ইঞ্জিন ইয়াত আছে যিটো ফিউল টেংকৰ যিটো আপোনাৰ এইখিনি আছে কালাৰখিনি গোটেইখিনি মেট ফিনিশ হৈছে কালাৰ দুটাৰ মাজত বাইকৰ ডিফাৰেন্স পাব আপুনি ঠিক আছে এডভেঞ্চাৰ 390 যিটো কালাৰ আছে এক্সৰ কালাৰটো আপোনাৰ বেলেগ আহিব এক্সৰ যিটো ব্লেক আছে আৰু 390 এডভেঞ্চাৰ যিখন আছে আপোনাৰ মুখৰ আগতে আছে এখন এডভেঞ্চাৰ 390 হৈ গ'ল যিটো আছে সেম হেডলাইট আপুনি ইয়াত পাব সেম হেডলাইট আপুনি এডভেঞ্চাৰ 390 X খনতো আপুনি সেম হেডলাইট পাব বিশেষ ডিফাৰেন্স নাই ফিচাৰ্ছখিনি মাত্ৰ ডিফাৰেন্স আছে